জুবিন গাৰ্গক অশ্লীল মন্তব্য কৰি বিপদত দবকাৰ এজন যুৱক। জুবিন গাৰ্গৰ মৃত্যুত ৰাজ্যজুৰি শোকাকুল পৰিৱেশ। জুবিনৰ এই অকাল মৃত্যুক সহজতে মানি ল'ব পৰা নাই ৰাজ্যবাসীয়ে। কোনোবাই চিঞৰি চিঞৰি কান্দিছে যদিও কোনোবাই আকৌ আৱেগত নিজৰ জীৱন শেষ কৰি দিব বিচাৰিছে। তাৰ মাজতে জুবিনক লৈ সামাজিক মাধ্যমত অশ্লীল মন্তব্য এজন যুৱকৰ। হয়, দবকাৰ এজন যুৱকে সামাজিক মাধ্যমত জুবিনৰ বিৰুদ্ধে অশ্লীল মন্তব্য কৰি পৰিল বিপদত। জুবিনৰ মৃত্যুৰ পিছতে যুৱকজনে সামাজিক মাধ্যমত জুবিনক উদ্দেশ্য কৰি কৰিছিল অশ্লীল মন্তব্য। জুবিনৰ বিৰুদ্ধে অশ্লীল মন্তব্য কৰা যুৱকজন দবকাৰ ভগীৰাম গাঁৱৰ মাধৱ চন্দ্ৰ দৈমাৰী বুলি জানিব পৰা গৈছে। যুৱকজনৰ অশ্লীল মন্তব্যৰ পিছতেই জাঙুৰ খাই উঠিছে হোজাই জিলা আমচুসহ স্থানীয় লোক। যুৱকজনক বিচাৰি ইতিমধ্যে আমচুৱে চলাইছে অভিযান। এইপিনে যুৱকজনৰ সন্ধান নোপোৱাত যুৱকজনৰ ঘৰত গৈ উপস্থিত হৈ আমচুসহ স্থানীয় লোক। যুৱকজনক শীঘ্ৰে আৰক্ষীক গতাই দিবলৈ পৰিয়ালৰ লোকক আহ্বান জনায় আমচুৱে। অন্যথা যুৱকজনক বিচাৰি চুচৰাই আনিব বুলি মন্তব্য কৰে আমচুৱে। মাধৱ চন্দ্ৰ দৈমাৰী নামৰ এজন যুৱকে চূড়ান্ত পৰ্যায়ৰ অশ্লীল ভাষাৰে আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গদেৱক বেয়া শব্দ প্ৰয়োগ কৰিছে। ইতিমধ্যে আমি সকলোৱে জানো তেখেতৰ দুৰ্ঘটনাত ছিংগাপুৰত মৃত্যুমুখত পৰিছে। গোটেই অসমে কান্দি আছে। এজন মূল্যৱান সম্পদক আমি হেৰুৱাইছো আৰু এই ব্যক্তিজনক অশ্লীল শব্দ প্ৰয়োগ কৰি এই যিগৰাকী যুৱকে দৈমাৰী উপাধিৰ যুৱকজনে যি ধৰণৰ শব্দ প্ৰয়োগ কৰিছে, আমি অত্যন্ত দুখ পাইছো। আমি যুৱকজনক বিচাৰি আছো, পোৱা নাই। ইতিমধ্যে তেওঁৰ ঘৰত আহি উপস্থিত হৈছো আৰু ঘৰৰ পৰিয়ালে কোৱা মতে যুৱকজন ঘৰত নাই। আমি ঘৰৰ পৰিয়ালক কৈছো অতি শীঘ্ৰে আৰক্ষীক গতাই দিব লাগে, অন্যথা আমি যদি ধৰিবলৈ হয় আমি ধৰি চুচুৰাই আনি এই যুৱকজনক গতাই দিম। আৰু আমি প্ৰশাসনকো দাবী জনাইছো কঠোৰ শাস্তি দিব লাগে, যাতে আগন্তুক দিনত এনেধৰণৰ জঘন্য ঘটনা আমাৰ জিলাখন, আমাৰ এই স্থানখন ভগীৰাম গাঁও আৰু হোজাই জিলাখনক বদনাম কৰিছে, কালিমাক আনিছে। গতিকে এই যুৱকজনক কঠোৰ শাস্তি দিব লাগে, স্পষ্টভাৱে আমি আমচুৰ ফালৰ পৰা দাবী জনাইছো।